সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভালেই বাৰু। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে বহুত বেছি দেৰি হৈ গ'ল। ভাবি আছিলোঁ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিম, কিন্তু নহ'ল। আচলতে মা নাই কাৰণে অকণমান অসুবিধা হৈছে, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰা নাই আৰু ভিডিঅ' নবনালেও ভাল নালাগে। সেইকাৰণে মানে দুপৰীয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, কিন্তু ইণ্ট্ৰ'টোহে এতিয়া দিছোঁ। আৰু এতিয়া সময় হৈছে গধূলি 6টা। মই দুপৰীয়া মানে হাজবেণ্ড আহিছিল, দেহাৰ কিছুমান লাগতিয়াল বস্তু লাগিছিল, সেইখিনি দিব আহোঁতে তেওঁ ভাত তাতো খাই গ'ল। আৰু তেওঁ অহাৰ কাৰণে ভালো হ'ল বাৰু, মই কামখিনি ভালদৰে কৰিব পাৰিছোঁ। মানে ভাত তাত বনোৱা হওক, বাকীখিনি কামো মই তেনেকৈ কৰিছোঁ। আৰু লগতে গা পাও ধুই আহিছোঁ তেওঁ থাকোঁতে। আৰু এটা কি হ'ল, দুৰ্ভাগ্যবশতঃ যিটো মই বনাইছিলোঁ দুপৰীয়া কণী বনাইছিলোঁ, কণী বিলাহী আলু এনেকৈ দম বনাইছিলোঁ, আৰু লগতে বেঙেনা আলু ফ্ৰাই কৰিছিলোঁ। কিন্তু ভিডিঅ'ৰ ক্লিপটো আছিলে, মানে কি হ'ল, কিবা এটা কাৰণত ডিলিট হৈ গ'ল। বেলেগ এটা ভিডিঅ' ডিলিট কৰোঁতে সেইটোহে মানে গমেই নাপালোঁ ডিলিট হৈ গ'ল। বেয়াও লাগিছে, এতিয়া চাওঁতেহে গম পালোঁ। এতিয়া চেক কৰোঁতে ভিডিঅ'টো নাই, বাকীখিনি থাকিলোঁ আৰু সেইটো ভিডিঅ' নাথাকিল যিখিনি কৰিছিলোঁ। তথাপিও আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, ৰাতি দেখুৱাম বাৰু। বেয়াও লাগে, ক্লিপবিলাক কৰি থৈ দিওঁ, ইমান কষ্ট কৰি কিবা কৰি হ'লেও কিন্তু বেয়া লাগে। আৰু এতিয়া যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে দেখাই যাম যিমানখিনি পাৰোঁ। আজি যদি ভালকৈ দেখুৱাব নোৱাৰোঁ, তেনেহ'লে কালিৰ পৰা আকৌ ব্লগটো কণ্টিনিউ কৰি দিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যোনে মোৰ ভিডিঅ' নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰে, কাৰণ বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ। অকণমান আপোনালোকৰ মৰমেৰে সঁহাৰি পালে ভাল লাগে মোৰ। আৰু এতিয়া যিহেতু গধূলি হ'লে চাহ তাহ বনাব যাওঁ, অকণমান সময় তাইৰ লগতে আছিলোঁ খেলি। এতিয়া চাহ তাহ বনাওঁ, খাওঁ, আৰু লগতে আপোনালোকেও চাই থাকক ভিডিঅ'টো। এতিয়া 8টা বাজি গ'ল। মই চাহ তাহ খাই অকণমান দেহাৰ লগত থাকিলোঁ মানে কি, অকণমান ভিডিঅ' চালোঁ। আচলতে মই নিজে ভিডিঅ' বনোৱাৰ লগতে যিখিনি ফ্ৰী টাইম পাওঁ, সেইখিনি ফ্ৰী টাইমত মই মানে বেলেগৰ ভিডিঅ'বিলাক চাওঁ। আচলতে চাবও লাগে, সকলোৰে ভিডিঅ'বিলাক চাব পাৰিলে ভাল হয়। সময় মিলাই আচলতে সময়ো মিলিব লাগিব। তথাপি মই এইখিনি সময় যিহেতু পাওঁ, ফ্ৰী টাইম পাওঁ, সেইকাৰণে দেহাকো লগত ৰাখোঁ আৰু সকলোৰে ভিডিঅ'বিলাকো চাব চেষ্টা কৰোঁ। কাৰণ সকলোৰে ভিডিঅ'ত কিবা নহয় কিবা জানিবলগীয়া কথা থাকেই। কাৰণ কোনেওতো আৰু এনে ভিডিঅ' এটা বনাই থৈ নিদিয়ে, কিছুমান মানে জানিবলগীয়া কথা কয়ো, আৰু তাৰ বাবে উপকৃতও হৈছোঁ বহুত উপকৃত হৈছোঁ। আগতে কিছুমান কথা জনা নাছিলোঁ মই, কিন্তু এতিয়া বহুত কথা জনা হৈছোঁ, ভিডিঅ'ৰ পৰা জনা হৈছোঁ। কাৰণ বহুত কিছুমান এনেকুৱা টিপছ আছে, ধৰক ৰেচিপিৰে হওক বা ঘৰ এখনৰ কিবা হওক, বহুতখিনি কথা আৰু এনেকৈ মানে ক'ব নোৱাৰি আৰু, কিন্তু বহুতখিনি কথা শিকিব পাৰিছোঁ বেলেগৰ ভিডিঅ'ৰ যোগেদি। সেইকাৰণে মই প্ৰায়ে মানে সকলোৰে ভিডিঅ' চাব ট্ৰাই কৰোঁ, কিন্তু যিমানখিনি পাৰোঁ সিমানখিনিহে চাওঁ মানে। কাৰণ তাইক ৰাখিবও লাগে আৰু কাম চামো থাকে যিহেতু, তাৰ মাজতে মই যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ চাবলৈ। আৰু সঁচাকৈ উপকৃত হৈছোঁ, বেলেগৰ ভিডিঅ'বিলাক চাই বহুতখিনি উপকৃত হৈছোঁ। যিখিনি নাজানা কথা আছিল সেইখিনি জানিব পাৰিছোঁ, শিকিব পাৰিছোঁ। আৰু ময়ো ভাবোঁ যে মই কিবা বা আনক শিকাব পাৰিছোঁ নে নাই, বা কিবা ভাল এটা দিব পাৰিছোঁ নে নাজানো, কিন্তু পাৰালৈ ময়ো ভালটোৱে মানে দিব বিচাৰোঁ। কিন্তু আচলতে তেনেকুৱা টপিক মাইণ্ডত নাহে বাৰু, সময় লাগিব বাৰু। এতিয়া মানে ভিডিঅ' বনাওঁ যদি ইমানখিনিও একো পাৰ্গতালি হোৱা নাই। এডিটিঙৰ পৰা হওক, কথা কোৱাৰ পৰা হওক, বা বেলেগ কিবাই হওক, ইমানখিনি একো মানে হোৱা নাই আৰু বেছি। চাওঁ বাৰু, সময়ৰ লগে লগে হয়তো অলপ কিছু মানে হ'বও পাৰোঁ, মানে আৰু অলপ আগলৈ যাবও পাৰোঁ। আচলতে কিছুমান কথা জানিবলগীয়া থাকে, আচলতে বেলেগৰ ভিডিঅ'বিলাক চালে কিছুমান কথা জানিব পাৰোঁ। আৰু প্ৰথমতেতো নাজানিছিলোঁৱে কিছুমান কথা, এতিয়া বহুতখিনি কথা জনা হৈছোঁ ভিডিঅ'ৰ যোগেদি। সেইকাৰণে মই সকলোৰে ভিডিঅ'বিলাক চাব ট্ৰাই কৰোঁ, কিবা নহয় কিবা এটা সৰু কথা হ'লেও জানিব পাৰোঁ, সেইকাৰণে ভাল লাগে। আৰু এতিয়া অকণমান সময় তাইৰ লগত থাকোঁ। আৰু দেউতা নাই এতিয়া বৰ্তমান, দেউতা থাকিলে মই ভাত বনাবই গ'লোঁ হয়। দেউতা এঠাইলৈ ওলাই গৈছে, যিহেতু মই অকলে আজি। দেউতা আহিলে ভাতখিনি বনাই ল'ম, কাৰণ তাইৰ সৈতে মই অকলে ভাত বনাব নোৱাৰোঁ। কাৰণ মই যদি ভাত বনাব যাওঁ, তাই পিছে যাই গেছৰ ওচৰত থিয় দি থাকে, আৰু তাইৰ সৈতে এনেকৈ মানে তাইক গেছৰ ওচৰত ৰাখি কাম কৰাব নোৱাৰোঁ। কাৰণ তেল চিটিকি পৰিব পাৰে, বা গৰম গাখীৰ হওক, কুকাৰ হওক, এইবিলাক থাকে যিহেতু টেবুলৰ ওপৰত, ভয়ো লাগে তৎক্ষণাত কিবা এটা হৈ যায় বুলি। লাগিলে অকণমান দেৰিয়ে হওক, অকণমান দেৰিকৈ হ'লেও বনাম, যেতিয়া দেউতা আহে তেতিয়াই বনাই ল'ম। আৰু এইখিনি সময়ত মই আৰু ৰেকৰ্ডিং নকৰোঁ, মানে যেতিয়া ভাত বনাব যাম সেইখিনি সময়তহে ৰেকৰ্ডিং কৰিম। কাৰণ যিহেতু মোৰ মোবাইল এটাই হয়, এইটোৰে ৰেকৰ্ডিঙো কৰিব লাগে, লগতে তাৰপিছত আকৌ ভিডিঅ'ও চাব লাগে, গোটেইখিনি কৰিব লাগে। সেইকাৰণে সময় মিলাই গোটেইখিনি কৰিব চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। ঠিক আছে তেনেহ'লে এতিয়া মই অকণমান ভিডিঅ' চাওঁ, মানে বেলেগৰ ভিডিঅ' অকণমান চাওঁ, তাৰপিছত ভাত বনাব গ'লে আপোনালোককো দেখাম বাৰু কি বনাওঁ। আৰু এতিয়া বনাই আছোঁ মই চেৱাই। মানে ভাত বনোৱাৰ আগত অকণমান ভোক লাগিল, সেইকাৰণে ভাবিলোঁ কিবা এটা খায়েই লওঁ।
এয়া এইখিনি ঘিউত ভাজিছোঁ অকণমান, ভাজি তাৰপিছত গাখীৰ দি দিছোঁ আৰু চেনিও দিছোঁ দেই, মানে চেনিটো আকৌ ক'ব পাহৰি থাকিলোঁ হয়। এইখিনি ধুনীয়াকৈ লৰাই আছোঁ, ভালকৈ উতলাই ল'ম এইখিনি। এইখিনি হৈ গ'ল, তাৰপিছত আকৌ ভাতত লাগিবৰে হ'ব। এয়া ৰাতিৰ কাৰণে কেৰাহী পাতি দিছোঁ, ইয়াত মিঠাতেল দিছোঁ, জোখ অনুসৰি, তাৰপিছত ইয়াত পাঁচফোৰণ ফুটাই দিম আৰু লগতে কাটি ৰখা পিঁয়াজো দি দিলোঁ আৰু 2টা কেঁচা জলকীয়া ফালি দিছোঁ আৰু এইখিনি দুবাৰমান লৰাই দিম। আৰু ইয়াত বিলাহী দি দিলোঁ, ইয়াৰ ঘৰৰে বিলাহী হয়, সেইকাৰণে এনেকৈ দিছোঁ, অকণমান ডাঙৰকৈয়ে দিছোঁ, এনেও সিজি যাবই পটককৈ। এইখিনি ধুনীয়াকৈ লৰাই ল'ম মই দুবাৰমান, তাৰপিছত ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। ইয়াত নিমখ আৰু হালধি দি দিলোঁ, মোক যিমানটো জোখত লাগে। এইখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু এইখিনি ধুনীয়াকৈ লৰাই আছোঁ আৰু ইয়াত অকণমান জিৰা গুড়ি দি দিম। জিৰা গুড়িটো দিলে মানে খাবলৈ আৰু বেছি ধুনীয়া হয়। দি দিলোঁ, আকৌ ধুনীয়াকৈ লৰাই দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ম আৰু ইয়াত অকণমান আদা নহৰু পেষ্ট দি দিলোঁ, আচলতে আগতেই দিব লাগিছিল, মোৰ অকণমান দেৰি হ'ল, সেইকাৰণে এইখিনি আকৌ ভালদৰে ভাজি ল'ম আৰু আলু দি দিলোঁ। পাহৰি থাকিলোঁ তাৰমানে দিবলৈ আদা নহৰু পেষ্টখিনি, সেইকাৰণে দেৰি হৈ গ'ল, আকৌ ভাজি ল'লোঁ ভালদৰে। এয়া হৈছে বিন আৰু আলু ফ্ৰাই, এইখিনি ভাজি থৈ দিছোঁ মই আগতে। এইখিনি ভালদৰে লৰাই ল'লোঁ, তাৰপিছত ইয়াত মই যিমানটো জোখত পানী লাগে পানী দি দিম, গৰম পানীয়ে দিম আৰু গৰম পানী দিলে ভাল হয়। মই বেছি পনীয়া নকৰোঁ, অকণমান গ্ৰেভি টাইপৰ কৰিম। মাছো দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ উতলি থাকিব দিম। আৰু মই আজি এটা চাটনি বনাম, নহৰু চাটনি, নহৰু আৰু জলকীয়া। এইটো চাটনি চিট্ৰাচি বাৰ চেনেলত প্ৰায়ে দেখিয়ে থাকোঁ আৰু বহুত টেষ্টি হয় খাবলৈ। মই আজিৰ কাৰণে বনাই চালোঁ, অকণমানেই বনালোঁ, ভাবিলোঁ কেনেকুৱা বা লাগে, অকণমান বনাই চাওঁ। এইখিনি ধুনীয়াকৈ ক'লা পৰালৈ ভাজি ল'ম। ইয়াত টাৱাখনত মই তেল চেল একো দিয়া নাই, এনেই ভাজি লৈছোঁ আৰু প্ৰায়ে কৈয়ে থাকে, ভিডিঅ'ত দেখিয়ে থাকোঁ বনাই চাব, সেইকাৰণে আজি বনাই চালোঁ। এইখিনি খুন্দি লৈ তাত মই নিমখ আৰু তেল দি সানি ল'ম আৰু মান ধনিয়া থাকিলে দিব পাৰি, কিন্তু মোৰ আজি মান ধনিয়া নাছিল, সেইকাৰণে নিদিলোঁ। আৰু খাবলৈ সঁচাই বহুত টেষ্টিয়ে হয়, সেইকাৰণে বনাই ট্ৰাই কৰিলোঁ, বহুত ভাল লাগিল খাবলৈ। আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিওঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।